দৰিদ্ৰতাৰ বাবে চিকিৎসাৰ অভাৱত ছটফটাইছে এজন ৰোগীয়ে কোঠাৰ ভিতৰতে বন্দিত্বৰ জীৱন কটোৱা এজন লোকৰ অকথ্য কাহিনী এয়া RBTVৰ কেমেৰাৰ আগত শুকুৱাই কান্দি দিলে দুৰ্ভোগীয়া পৰিয়ালটোৱে আমাৰ সাংবাদিকৰ এক বিশেষ প্ৰতিবেদন নিৰ্বাচন আহে আৰু নিৰ্বাচন যায় সলনি হয় জনপ্ৰতিনিধি কিন্তু সলনি নহয় ৰাইজৰ সমস্যা সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে বিভিন্ন ধৰণৰ দল সংগঠনে তেওঁলোকৰ বিভিন্ন ধৰণৰ কথাৰ ফুলজাৰি এতিয়া ভোটাৰক আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছে কেৱল ভোটাৰক আকৰ্ষণৰ কাৰণে তেওঁলোকে প্ৰকৃতাৰ্থত পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বনে নাই প্ৰকৃতাৰ্থ ৰাইজৰ প্ৰকৃত যি দুৰ্দশা ৰাইজৰ যি ধৰণৰ সমস্যা সেই সমস্যাৰ ক্ষেত্ৰত তেওঁলোকে অৱগত হৈ আগন্তুক সময়ত সেই সমস্যাৰ আজি সমাধানৰ বিকল্প পথ তেওঁলোকে নিৰ্ধাৰণ কৰিব হিয়া ৰাইজে ইতিমধ্যে জ্ঞাত কিন্তু আজি আপোনালোকৰ আগত আমি জনাব বিচাৰিছো এটা অতি দুৰ্ভাগ্যজনক আৰু দুখৰ বাতৰি হিয়া হল মই যিখন ঘৰত উপস্থিত আছো হিয়া হল ডিব্ৰুগড় মাইজান গাঁও পঞ্চায়ত অন্তৰ্গত নৰ্থ লাইন গাঁও এই নৰ্থ লাইন গাঁওখনত এগৰাকী ব্যক্তিয়ে সুদীৰ্ঘ 5 বছৰে এটা বেমাৰত ৰোগাক্ৰান্ত হৈ তেওঁ আজি মাত্ৰ কেইটামান টকাৰ বাবে তেখেতে আজি এনেধৰণে থাকিব লগা হৈছে আমি পোনপটীয়াকৈ সেই দৃশ্য আপোনালোকৰ আগত দেখাবলৈ বিচাৰিছো আমি জানিবলৈ বিচাৰিছো আপুনি কেনেধৰণে দুৰ্ঘটনাত পতিত হল আৰু কেনেকুৱা ধৰণৰ সমস্যা আপোনাৰ মই খুচকাৰি কিনি ৰাস্তাত পৰিছিলো মোৰ ভৰিটো পিছল খাই ভাঙি গল মই মেডিকেলত চিকিৎসা কৰিব গলো 15,000 টকা লাগে বুলি ক'লে মই 15,000 টকা নাপালো ক'ত পাম মোৰ মানুহজনী অকল চাকৰি বাগানত কৰে পাত সিঙে তাই 1200 টকা দৰমহা পায় 15,000 টকা ক'ৰ পৰা গোটাম গতিকে মই এতিয়া বিছনাত 5 বছৰ হৈ পৰি আছো খোৱা বোৱাটো নাই 5,000 টকা 15,000 টকাৰ পিছত লাষ্টত আকৌ এবাৰ চিকিৎসা গলো তই কৈছে মোক 10,000 টকা লাগিব তাৰ পৰা মই গুচি আহি কিনি ইয়াত এতিয়া ঘৰত মই পৰি আছো ৰাইজে মোক কোনো সহায় নকৰিলে চৰকাৰে মোক একো নিদিলে গতিকে মই ইয়াত এতিয়া নিজৰ আত্মাটো হৰুৱাবৰ কাৰণে বিছনাত পৰি আছো সামান্য কেইটামান টকাৰ বাবে তেখেতে মেডিকেল কলেজত তেখেতে অপাৰেশ্যন কৰিবলৈ নোৱাৰিলে আৰু সেইবাবে আজি তেওঁ সুদীৰ্ঘ বছৰে এনেধৰণে খৰসজ্জা ৰূপে এনেধৰণে থাকিবলৈ বাধ্য হৈছে কি জনপ্ৰতিনিধি কি তেখেতৰ ৰাইজৰ প্ৰতিনিধিয়ে হওক বা চৰকাৰী প্ৰশাসন ব্যৱস্থাই তেখেতৰ আজিলৈকে এটা সুস্থ এটা শৰীৰ সুস্থ শৰীৰৰ অৱস্থা সৃষ্টি কৰিবৰ বাবে অলপ সহায় নকৰিলে গতিকে এইজন দেবাৰু তাঁতীৰ আমি জীৱনৰ কাহিনী আমি শুনিম আৰু লগতে তেখেতৰ ঘৰখনত থকা বাকি লোকসকলক আমি দেখাব বিচাৰিছো বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিছো ঘৰখন চলোৱাৰ ক্ষেত্ৰত আপুনি কি কৰিবলৈ আজিকালি বাধ্য হৈছে কেনেধৰণে জীৱনটো চলিবলৈ আপুনি চলাই নিছে সদায় মোক গালি দি থাকে মই ভৰিটো ভাল কৰা এনেকে ক'ব মই কিমান কেনেকে পাম পইচা আজিও ৰাতি হালি একদম গোটেই গুণি হালি কৰিছে মোক কৈছে যে মই ভৰিটো ভালকে কৰা নাই মই ঢেলেক দি দিম এনেকে কৈছে মোক মই ক'ত পাম পইচা অতি দুখৰ আৰু কৰুণ এটা অৱস্থা মাত্ৰ কেইটামান টকাৰ বাবে তেখেতৰ তেখেতে চিকিৎসা কৰিব পৰা নাই ভাগি পৰিছে দুখত তেওঁ চকুলো বৈ গৈছে দুচকুৰে তেওঁ নিগৰিছে দুখৰ কিছুমান কৰুণ ছবি এমাদিমা এগৰাকী কন্যা সন্মুখত আজি উৰেটো 5 বছৰ ৰোগাক্ৰান্ত হৈ থকা তেওঁৰ পতি আৰু কাষতে তেখেতৰ এগৰাকী শাহুমা তেখেতেও ৰোগাক্ৰান্ত হৈ আছে তেখেতে কঁকালৰ বিষ বা অন্যান্য ধৰণৰ ৰোগত ৰোগাক্ৰান্ত হৈ আছে কি হৈছে প্ৰকৃতাৰ্থত কমৰটো বিষ কৰে তাত আৰু প্ৰেছাৰো আছে এইটো দেখালো মই হস্পিটেল মেডিকেলত লৈ গৈছিলো এইটো ভাল হোৱা নাই দেখিছে দেবাৰু তাঁতী আৰু তেওঁৰ ঘৰখন এটা কৰুণ অৱস্থা কেইটামান সামান্য পইচাৰ বাবে তেখেতলোকে চিকিৎসা কৰিব পৰা নাই
চৰকাৰখনে বিভিন্ন ধৰণৰ চিকিৎসা আঁচনি ঘোষণা কৰিছে, কিন্তু প্ৰকৃতাৰ্থত এইসকল জনতাৰ কিন্তু কাষলৈ সেই চৰকাৰে আঁচনিবিলাক প্ৰকৃতাৰ্থ আনিব পাৰিছে নে নাই সেয়া অতি দুৰ্ভাগ্যজনক কথা, যাৰ বাবে RV টেলিভিছনৰ কেমেৰাৰ সন্মুখত হুক হুকাই কান্দিলে তেখেতৰ দেৱাৰু তাঁতীৰ পত্নী। মানৱীয়তাই ঢুকি নোপোৱাৰ নিচিনা এটা পৰিৱেশ হৈছে। গতিকে মানৱীয়তাটোৱে আমাৰ আটাইতকৈ ডাঙৰ কথা। গতিকে আহক আমি সকলোৱে এই বাতৰি চোৱাৰ পিছত অকণমান সহায়ৰ বাবে আগবাঢ়ি আহোঁ এই ব্যক্তিজনক সহায় কৰিবলৈ।